চাবিচোন কবাতে কাম কৰা মানুহ পাওনি কাম কৰা মানুহ এজনী বৰ দৰকাৰ হৈছিলে হ'ব দে মা এনেকে চিনাকি এজনী আছে বাৰু ভালেই বাৰু তাই মই সেই ঘৰলৈ পঠিয়াই দিম বাৰু হ'ব দে তই এতিয়া যা ভালকে গুলাবী আঁখি তেৰি দেখি हमारा मुझको आ गए কেতিয়াকে ডাঙৰ হ'ব জানো এইবোৰ নাম চাম গাই একে আমনি লাগিছে কোনোবা আহিছে বোলা মায়ে জানো কি কৰি আছে ময়ে চাই আহোঁগে তই নাগিবি নে নৌকাছানত তই খামতি নে হৰুণা চলত কোন আহিছে নমস্কাৰ বাইদেউ নমস্কাৰ পিছে আপুনি কোন বা মই হলে চিনি নাই পোৱা দেই এইটো নাইপিয়া ছাৰৰ ঘৰ হয়নে বাৰু মোক নাইপিয়া ছাৰে পঠিয়াইছে হওঁতে বাৰু এইটো নাইপিয়া ছাৰৰ ঘৰ হয় পিছে আপোনাকনো কেলে পঠিয়াইছে ন ল'ৰা এটা জন্ম হয় এতিয়া বোলে ঘৰত কাম কৰিবলৈ অসুবিধা হৈছে তাৰ কাৰণে মোক কাম কৰা মানুহ হিচাপে মাতি পঠিয়াইছে আৰু দেহি এই তাকলিজনী কিন্তু কোনো ফালৰ পৰা কাম কৰা মানুহ নিচিনা নালাগে ডিঙিত একদম সোণৰ চেইন কি কাম কৰি খুৱাব এজনীয়ে খুৱাব বাইদেউ কি ভাবিছেনো কামত ৰাখিবনে মোক নাই নাই একো ভবা নাই কামত ৰাখিব লাগিব নাই এতিয়া পঠিয়াইছে যদি কিন্তু মই এই বিষয়ে নাজানিম দেই মই মাক মাতি দিছো ৰ'ব মা ক'ত আছে এইফালে আহকচোন তাকলি এজনী আহিছে বেয়া চেয়া নেপাব মই মানে আপোনাৰ মাথাত চুলি নাই দেখি তাকলি বুলিয়ে কৈ দিলো আপোনাৰ নামটো সোধা হোৱা নাই যে একো নাই বাইদেউ মই চুলি নাথাকিলে তাকলি বুলি ক'বই সেই মোৰ নাম ভেদুই গোহাঁই কোন আহিছে বোৱাৰী মই নাজানো সেই ভেদুই বুলিকে কৈছে নামটো আমাৰ ঘৰত বোলে কাম কৰিবলৈ আহিছে হয় নি মই সেই নাইপিয়াক কৈছিলো কাম কৰা মানুহ এজনী পালে বোলো পঠিয়াই দিবি সেইজনীয়ে চাগে হয় মা নমস্কাৰ বাইদেউ মোৰ নাম ভেদুই ঘৰে ঘৰে মই কাম কৰো চেকুৰি ঘৰে ঘৰে কাম কৰ তই চেকুৰি দেখি তোক লগা নাই ভেদুৰি লাগিছে তোক এজনী ডাঙৰ বুন্দা হেন মেকুৰী মোৰ কাম দেখিলেহে আপুনি লিখিব কিমান কাম কৰিব পাও হ'ব পাও অকমান বুই তুই নে বয়সটো কিমান বাও মোতকে ডাঙৰে হবি যেন লাগিছে বয়সটো ইমানো নাই হোৱা এই চুলিকেইডাল নাই কাৰণে বেছি বুই লাগে দুকুৰি হৈছেহে আপোনাৰ মূৰৰ চুলিখিনি কি হ'ল হনে কি কবা আৰু চুলিখিনি কথা সেই জিঅ'ই কালতে ধান বনাবলৈ গৈছিলো ধান বনাবলৈ যাওঁতে চুলিয়ে তুলিয়ে মেচিনত গ'লগে তাৰপৰা চুলিখিনি এতিয়া নাইকিয়া হৈ থাকিলে তাকলি হৈ থাকিলো সেইকাৰণে চবে এতিয়া তাকলি বুই বুলিয়ে কয় বৰ জমনি কথা আকৌ দেই জীৱনত সেইটোৱে দুখ আৰু দেই চুলিকেইডাল যে নাপালো হ'ব এইবোৰ দুখ চুখ কৰি থাকিব নালাগে এতিয়া কচোন তই কি কাম কৰিব পাৰিবি বাইদেউ মোক আপুনি যিয়ে কাম দিয়ে মই চব কৰিব পাৰিম কেঁচুৱা ৰাখিব পাৰিবি নহয় পাৰিম বাইদেউ কেলেনো নোৱাৰিম হ'ব তেন্তে ভালেই বাৰু আমাৰ ঘৰত তেনেকে মানুহ চানুহ বেছিকে নাই মই থাকো আমাৰ বোৱাৰী আৰু ল'ৰাটো সেই আমাৰ কাপোৰ চাপোৰ কেইটা ধুব লাগে ভাতটো বনাব লাগে আৰু এতিয়া কেঁচুৱাটো হ'ল যে কেঁচুৱাতে যেতিয়া তেতিয়া কান্দিব নহয় তাক অকমান চাব লাগে বাকী এনেকে আমাৰ ঘৰত বেছি কাম বন নাই বাৰু প্ৰথম দিন তই বৰ এটা বিশেষ একো কৰিব নালাগে মোৰ লগে লগে কামবোৰ শিকি যাবি দেই মই এতিয়া ভাত বনামগে তই মোৰ লগতে বৈ কেনেকে ভাত বনাব লাগে কি কৰিব লাগে সব চাই লবি আমাৰ ঘৰত আকৌ অকমান বেলেগো যে হ'ব ব'লা এজনী ক'ত পালে ভগৱানেহে জানে আৰু দেই কিনো কাম কৰি খুৱাব তাই নিজে গাত থহ গতি নাই এতিয়া মোৰহে পুৰা আৰাম হ'ব আৰু মই আজি ৰিলছ এটাকে বনাম বাপেকেনে বহুত দিন হ'ল ৰিলছ বনাই নাই মাক হলো কি হ'ল ৰিলছ বনাব নোৱাৰিম নি এতিয়া বাবু শুই থাকোতে ৰিলছ বনাই লওঁ মাকে ৰিলছ বনাব বুলি গম পালো আৰু উঠিলে নহ'ব ৰিলছ বনোৱা এইটো আমাৰ পাছফালৰ ৰুম মানে ইয়াত আমি জুই চুই ধৰো কেতিয়াবা আৰু কেতিয়াবা কিবা কিবি বনাই মেলিও খাওঁ জুইত বনাবলৈ হ'লে আমি এইটো ৰুমত বনাওঁ আৰু ইভাগে পাকঘৰটো বেলেগকে আছে চাই ল ভালকে ঘৰটো আৰু ভালেই বাৰু ইয়াতে তেন্তে জুই চুই ধৰি আলু পিটিকা বিলাহী পিটিকা এইবোৰ বনাব পাৰিম আৰু ন কি বনাও সব জুই বস্তু ইয়াতে বনাব পাৰিবি এতিয়া বৈ আমাৰ বাকীকেইটা ৰুম চাই ল'বিগে বাইদেউ বলক আৰু এইখন আমাৰ ডাইনিং টেবুল ভাত চাত বাঢ়ি মেলি ইয়াতে দিবি আমি ইয়াতে ভাত খাওঁ চবে ইমান ডাঙৰ ডাইনিং টেবুল আপোনালোকৰ ঘৰত তিনটা মানুহ বুলিহে কৈছিলে তিনটা মানুহ বুলিয়ে ডাইনিং টেবুলখন সৰু হ'ব লাগিব নেকি আলহী দুলহী আহিয়ে থাকে আমাৰ ঘৰলে আমাৰ সেই শহু বৌ এতিয়া মোৰ লগতে আছে তাৰপিছত এতিয়া আমাৰ বোৱাৰীজনী মাকো আছেহি সেইবোৰ কাৰণে লাগিবইচোন সেইটো বা হয় বৈ দিয়া বেছি কথা কৈ থাকিব নালাগে
বাকীবোৰ ৰুম চাই ল'বিগে ইজনী বুইজনী বৰ দণ্ডুই হ'ব পায় কেনেকে কথাবোৰ কৈছে চাই ল ভালকে এইটো মোৰ বোৱাৰী ৰুম ইয়াতে এতিয়া তোৰ বেছি কাম হ'ব আৰু এইটো নতুনকে হোৱা কেঁচুৱাটো কেঁচুৱাটো কিন্তু বেছ মৰম লগা দেই এতিয়া কেঁচুৱাটো চাবলৈ একো এটা নানিলো নহয় হাতত কি দি চাম হয় সেই আপুনিনো কেলে কিবা দিব লাগিছে আপুনি একো নিদিলেও হ'ব আপুনি আমাৰ মাইনাৰ কাৰণে যিখিনি কৰিব সেইখিনি আমাৰ কাৰণে যথেষ্ট হ'ব দেই এবাৰ সঁচাকে দেই আপোনালোকৰ অন্তৰখন কিন্তু বহুত বহলে মোৰ নিচিনা এজনী বৃদ্ধ হ'লেও যে আপোনালোকে কামত ৰাখিব বিচাৰিছে সেই এইবিলাক কইনা আপুনি কেলে ইমোশনাল কৰি আছে একো নহয় নহয় কিবা আপুনি বৃদ্ধ হোৱা নাই দেই এতিয়া 16 বছৰীয়া দেখি বুলি ক'ব অকল চুলিকেইডালহে নাই ৰ'ব মই আপোনাক